নমস্কাৰ বন্ধু বান্ধৱীসকল এছাম জব ফেক্টৰী চেনেললৈ পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি অসমৰ 2024 চনৰ যি মন্ত্ৰীসমূহৰ পদ আৰু তেখেতসকলৰ নাম তাৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আহিবলগীয়া এক্সামিনেশ্যনৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় যদিহে ইয়াৰে PDF সমূহ লাগে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত গৈ নিশ্চয়কৈ কমেণ্ট কৰি জনাব PDF প্ৰভাইড কৰা হ'ব প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি এইটো আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় প্ৰশ্নটো লৈ আহিছোঁ যে অসমৰ বিত্তমন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি অজন্তা নেওগ তৃতীয় প্ৰশ্নটো লৈ আহিছোঁ অসমৰ নগৰ উন্নয়ন মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ অশোক সিংঘাল চতুৰ্থ প্ৰশ্ন অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি উৰ্খাও গৌৰৱ ব্ৰহ্ম পঞ্চমটো প্ৰশ্নলৈ আহিছোঁ অসমৰ স্বাস্থ্যমন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি কেশৱ মহন্ত 6 নম্বৰ প্ৰশ্ন অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ৰণোজ পেগু 7 নম্বৰ প্ৰশ্ন অসমৰ মীন বিভাগৰ মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পৰিমল শুক্লবৈদ্য 8 নম্বৰ প্ৰশ্ন অসমৰ ক্ৰীড়া মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি বিমল বৰা 9 নম্বৰ প্ৰশ্ন অসমৰ জলসম্পদ মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পীযুষ হাজৰিকা 10 নম্বৰ প্ৰশ্ন অসমৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ৰঞ্জিত কুমাৰ দাস 11 নম্বৰ প্ৰশ্ন অসমৰ পৰিবহণ মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি চন্দ্ৰমোহন পাটোৱাৰী 12 নম্বৰ প্ৰশ্ন অসমৰ পাহাৰীয়া অঞ্চলৰ উন্নয়ন মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি যোগেন মোহন 13 নম্বৰ প্ৰশ্ন অসমৰ কৃষি মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ অতুল বৰা 14 নম্বৰ প্ৰশ্ন অসমৰ চাহ জনজাতি কল্যাণ মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি সঞ্জয় কিষাণ 15 নম্বৰ প্ৰশ্ন অসমৰ শক্তি মন্ত্ৰীজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি নন্দিতা গাৰ্লুচা ভিডিঅ'টোত এইখিনিয়েই আছিলে আজিৰ তো গতিকে যদিহে আপোনালোকে চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম